আহক আজি ব্ৰইলাৰ মাংস কলিজা ৰান্ধো। হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ৰান্ধনীজন বেলেগ, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। এখেতে আজি বোলে ৰান্ধিব। আৰু এয়া দেখিছেনে, আদা নহৰু লগতে বিলাহী পিঁয়াজ সকলোখিনি ৰেডি কৰি লোৱা হৈছে। আৰু এয়া দেখিছেনে, কেৰাহীত তেল দি দিছে, তাত জিৰা ধনিয়া আৰু যি আপোনাৰ গৰম মছলা আছে, লং ইলাচি ডালচেনি সকলোবোৰ দি দিয়া হৈছে। এইখিনি ভালদৰে ভাজ খোৱাৰ পাছত পিঁয়াজখিনি দি দিয়া হৈছে। হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু মোৰ ভিডিঅ'সমূহ চাই কেনে পায় জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে মাংসৰ কলিজা এনেধৰণে ৰান্ধি খাইছেনে জনাব দেই। আৰু যদি খোৱা নাই এবাৰ খাই চাব এনেধৰণে। আৰু এয়া দেখিছেনে, পিঁয়াজখিনি ভালদৰে ভাজ খোৱাৰ পাছত কলিজাখিনি দি ভালদৰে লৰাই ভাজি ৰখোৱা হৈছে। ধুনীয়াকৈ এইখিনি তেল ওলোৱালৈকে ভাজি ল'ম ভালদৰে। আৰু আপোনালোকে যদি বিচাৰে কলিজাখিনি অকণমান আপোনালোকে বইল কৰি ল'ব পাৰে। যদি বইল কৰি লোৱা হয় তেতিয়া ভাঙি নাযায়। আৰু তাৰপিছত মই সোৱাদ অনুসৰি নিমখ, হালধি আৰু কাশ্মীৰ ৰেড চিলি লগতে অকণমান গৰম মছলাও দি দিয়া হৈছে। এইখিনি ভালদৰে আকৌ ঢাকি পেলাই 5-10 মিনিটমান ভাজি লোৱা হ'ব। দেখিছেনে কিমান ধুনীয়াকৈ তেল ওলাই আহিছে। আৰু যিমান আপোনালোকে লৰাই ভাজে সিমানেই খাবলৈ সোৱাদৰ হয়। আৰু যদি এনেধৰণে ৰান্ধা নাই এবাৰ ৰান্ধি চাবচোন, বিৰাটেই সোৱাদৰ হয় খাবলৈ। আৰু তাৰ পাছত এচামুচ আদা নহৰু থেতেলিয়াই ৰখা দি দিয়া হৈছে। আৰু এটা বিলাহীটো অপশ্যনেল হয়, আপোনালোকে নিদিওঁ বুলি ক'লে নিদিলেও কোনো কথা নাই। আৰু এয়া বি জলকীয়া এটাও সৰুকৈ মিহিকৈ কাটি দি দিয়া হৈছে। আৰু নৰসিংহ পাতটো এনেধৰণে আপোনালোকে দি খাইছেনে ক'বচোন। নৰসিংহ পাত যদি এনেকৈ দি দিয়া হয় ন, গোন্ধটো বহুত ধুনীয়া আহে আৰু খাবলৈও বহুত সোৱাদৰ হয়। যদি এনেধৰণে দি আপোনালোকে ৰান্ধি খাইছেনে এবাৰ খাই চাব। আৰু এয়া যি কলিজা ফ্ৰাই ৰেডি হৈ গ'ল, এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আৰু খাবলৈ বিৰাটেই সোৱাদৰ হয়। যদি আপোনালোকে এনেধৰণে ৰান্ধি খোৱা নাই আৰু এবাৰ খাই চাব। এয়া দেখিছেনে, আপোনালোকক ওচৰৰ পৰা অকণমান দেখাই দিছোঁ। আৰু বহুত ধুনীয়াকৈ তেলো ওলাই আহিছে। আৰু আজিৰ ৰেচিপিটো কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আপোনালোকক ভিডিঅ'টো ওচৰৰ পৰাও দেখুৱাই দিছোঁ। এয়া দেখিছেনে, আৰু আজি কলিজা ফ্ৰাই খাবলৈ ৰেডি হৈ গ'ল। এয়া চাওকচোন কি ধুনীয়া কালাৰ আহিছে। আৰু দুপৰীয়া থালিখনো দেখাই দিলোঁ। ইয়াৰ লগত আছিলে চালাড, বিলাহী, পিঁয়াজ আৰু তিয়ঁহ। এয়া হৈছে কলিজা ফ্ৰাই, এটা বি জলকীয়া, এডোখৰ নেমু, লগত অকণমান দালিও আছিলে। আৰু আনফালে দাংবডি আৰু আলু ফ্ৰাই।